মোৰ নাম বিপুল টাই, মই 5 নং ৱাৰ্ডৰ নিৰ্বাচিত ৱাৰ্ড সদস্য। আজি আমাৰ চিমেণ্ট চিচিটঙানী উন্নয়ন খণ্ডৰ অৱস্থিত আমাৰ ডিমৌ গাঁও পঞ্চায়তৰ শপত গ্ৰহণ ও সভাপতি নিৰ্বাচনৰ অনুষ্ঠান আছিল। সেয়ে আমাক আজি মাতিছিল, কিন্তু কিছুমান দুষ্কৃতিকাৰীৰ কাৰণে আজি শপত গ্ৰহণ অনুষ্ঠানটো নহ'ল। আমি একেলগে 6জনে আমাৰ 6 নং ৱাৰ্ডৰ শ্ৰীমতী মৰমী বসুমতাৰীক আমি প্ৰেচিডেণ্ট হিচাপে সভাপতি হিচাপে নিৰ্বাচিত কৰিছিলোঁ, আমি সমৰ্থন জনাইছিলোঁ। কিন্তু আজি বিশেষ অপৰিকল্পিত কাৰ্যৰ কাৰণে আজি শপত গ্ৰহণ ও আমাৰ অনুষ্ঠানটি সম্পূৰ্ণ নহয়। আচ্ছা, আপুনি কৈছে যে অপ্ৰীতি কিয় হ'ব পালে? বেলেগ কাৰোবাক প্ৰেচিডেণ্ট কৰিব বিচাৰিছে নেকি কোনোবাই? এনেকৈ বিশেষ ক'ব নোৱাৰোঁ, কিন্তু কিছুমান দুষ্কৃতিকাৰীয়ে আমাক টানা আজোৰা কৰিছে। বিশেষকৈ তাত ফিল্ডত গণ্ডগোলো হোৱা দেখিলোঁ আমি। সেইকাৰণে আমাৰ শপত গ্ৰহণ অনুষ্ঠানটো নহ'ল। আপোনালোকৰ কেইজন মেম্বাৰ আছে? আমাৰ 6জন আছোঁ আমি। 6জন একেলগে আছোঁ। 6জনে মৰমী বসুমতাৰীক ছাপোৰ্ট কৰিছে নেকি? হয়, আমি 6জনে ছাপোৰ্ট কৰিছোঁ। কোনোবা এজনক ইয়াত মিছা কথা। একচুৱেলি কিছুমান দুষ্কৃতিকাৰী এনে উপপ্ৰচাৰ কৰিছে। মোৰ বিষয়ে কৈছে বিশেষকৈ এইটো। মই স্বইচ্ছাৰে মৰমী বসুমতাৰীক ছাপোৰ্ট কৰিছোঁ। আমি সকলোৱে ছাপোৰ্ট কৰিছোঁ, লগতে 6জনৰ লগত মই একেলগে আছোঁ। মোক কোনো এনেধৰণৰ অপহৰণ কৰা নাই।